ৰাষ্ট্ৰীয় পৰ্যায়ত অৰ্থাৎ বিজেপি লাগিব এই ক্ষেত্ৰত আপুনি কি ক'ব? 6 শিডিউলৰ আণ্ডাৰত যিটো অট'নমাছ কাউন্সিল দিছে তাৰ আচল উদ্দেশ্যটো হ'ল যে স্বশাসন হোৱা। এতিয়া ট্ৰাইবেলসকলৰ কাৰণে স্বশাসনৰ এটা ব্যৱস্থা কৰা। গতিকে এই স্বশাসনৰ যিটো ট্ৰাইবেলসকলক দিয়া শাসন ব্যৱস্থা সেইটো যদি লৈ যোৱা যায়, নেশ্যনেল লেভেলত যদি লৈ যোৱা যায়, আৰু সেইটো তেনেহ'লে দুৰ্ভাগ্যজনক হ'ব বুলি মই ভাবোঁ। কাৰণ বড়োসকলৰ কাৰণে সেইটো এটা সুকীয়া ব্যৱস্থা কৰা হৈছিলে সংবিধানত। 6 শিডিউলৰ জৰিয়তে ট্ৰাইবেলসকলক স্বশাসনৰ ব্যৱস্থা কৰি দিয়াৰ মানে স্বশাসনৰ ব্যৱস্থা কৰাৰ এটা যিটো বিধি আছে সেইমতে সেইটো কৰা হৈছে। এতিয়া যোৱা 15 বছৰত যিখিনি কাম কৰি আছে সেইটো নেশ্যনেল পাৰ্টি নথকাকৈতো কাম কৰিলে। যিখিনি হৈছে সকলোৱে জানে, BTCৰ মানুহে সকলোৱে জানে কিমান উন্নতি হৈছে যোৱা 15 বছৰত। কেৱল BTCৰ মানুহ নহয়, আগতে ইয়াত থাকি যোৱা মানুহবোৰ আহি পেলাই এতিয়া টপত মানে যে BTCৰ এনেকুৱা হ'ল। আগতে আমি যেতিয়া আছিলোঁ 15 বছৰৰ আগত এনেকুৱাতো অৱস্থা নাছিল। গতিকে এতিয়া সকলোৱে দেখিছে যদি কোনোবাই ক্ষমতাত আহিবৰ কাৰণে একো নাই হোৱা, আমিহে কৰিব লাগিব, আমিহে আহিব লাগিব বুলি কয়, সেইটো বেলেগ কথা। আৰু সেইটো যিকোনো পাৰ্টীয়ে নিজে শাসনত আহিবৰ কাৰণে বাকজৰীডাল ৰ'বৰ কাৰণে সেইটো বিভিন্ন কথা ক'ব পাৰে, কিন্তু সেইটো সত্য নহয়। হয়তো দেখা গৈছে যে বড়োলেণ্ড আন্দোলনকাৰী হিচাপে মেইনলি NDFয়ে মানে যুঁজ কৰিছিল, কিন্তু এতিয়া চুক্তি হোৱাৰ পিছত তেখেতৰ সমস্যাবোৰ কি শেষ হৈছে নেকি? সেইটোতো স্পেচিয়েলি মানে পিচ প্ৰচেছ, স্পেচিয়েলি এইটো আছিল পিচ একৰ্ড, শান্তি চুক্তি। আৰু সেইমতে হ'লে আমি সম্পূৰ্ণ শান্তি সকলোৱে পাব লাগিছিল। আৰু বিশেষকৈ শান্তি চুক্তি মানে সেইটো যিসকলে আৰ্ম ৰিভলিউশ্যন কৰিছিলে তেওঁলোকৰ দ্বাৰা হোৱা চুক্তি। সেইকাৰণে এতিয়া তেওঁলোকৰ কিছুমান মানুহ শান্তি চুক্তিৰ নামত মানে চুক্তি কৰাৰ পিছতো স্বাক্ষৰকাৰীও আজি জেলত সোমাই থাকিবলগীয়া হৈছে। গতিকে তেওঁলোকেই মাত্ৰ নহয়, এতিয়া যিসকল বাহিৰত আছে NDFৰ সকলোবিলাক গোটৰ যিসকল নেতা আছে, যিসকল তেওঁলোকৰ কেডাৰ আছে, তেওঁলোক নিজ মুখেৰেই কৈ আছে আজি BTADৰ বিভিন্ন ঠাইত গৈ পেলাই যে তেওঁলোকে সঁচা অৰ্থত যি শান্তি আহিব বুলি ভাবিছিল এই চুক্তিৰ মানে শান্তি চুক্তিৰ জৰিয়তে সেইটো নাই পোৱা বুলি তেওঁলোকে নিজ মুখেৰেই কৈ আছে। আৰু দেখা গৈছে বিজেপিয়ে ৰাষ্ট্ৰীয় দলৰ কথা কৈছে। এই ক্ষেত্ৰত বিজেপিয়ে যিবিলাক আঞ্চলিক দল বা আঞ্চলিক শক্তি, সেই আঞ্চলিক শক্তিসমূহক নিক্ষেপ কৰাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি আপুনি ভাবে নেকি? সেইটোতো সকলোৱে দেখি আছে, কিন্তু আমি বিশ্বাস কৰোঁ যে আঞ্চলিক দল স্পেচিয়েলি BPFক কেতিয়াও নিষেধ কৰিব নোৱাৰে। কিন্তু তেওঁলোকৰ যিকোনো ৰাষ্ট্ৰীয় দলবোৰে আঞ্চলিক দল নাথাকিলে ভাল পায় আৰু তেওঁলোক দুৰ্বল হৈ যোৱাটো বিচাৰে, আৰু সেইটো ডেফিনেটলি বিজেপিও বিচাৰিব পাৰে সেইটো, কিন্তু সেইটো উচিত নহয়। আৰু আমি ডাঠিকে ক'ব পাৰোঁ যে BPFক কেতিয়াও নিষেধ কৰিব নোৱাৰে। বিজেপিয়ে UPPL লগত লোৱাৰ চেষ্টা কৰি আছে বুলি আপুনি ভাবে নেকি? সেইটো মই নাজানো। হয়তো UPPL দলে যি চাকৰিৰ ৰাজনীতি আৰম্ভ কৰিছে বা বিভিন্ন ধৰণৰ আঁচনিৰ ৰাজনীতি কৰিছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? সেইটো মই দুৰ্ভাগ্যজনক বুলিহে ক'ম। আগতে ইলেকশ্যনটো হ'বলৈ দিয়ক, ক্ষমতাত আহক, জিকক, তাৰপিছত তেওঁলোকে বিভিন্ন আঁচনি, বিভিন্ন ষ্ট্ৰেটেজি, বিভিন্ন পলিচি লৈ চাকৰি দিয়ে, টকা দিয়ে, ঘৰ দিয়ে, সেইবিলাক কৰিব পাৰে। কিন্তু এতিয়াতো কোড অফ কণ্ডাক্টটো চলি আছে। এতিয়া বিভিন্ন ঠাইত আমি শুনিছোঁ বা দেখিছোঁ, আমালৈও হোৱাটছআপত বহুত ফৰ্ম চৰ্ম পঠিয়ায়, আমালৈকো ডাইৰেক্ট ফোন কৰি কয় যে এনেকুৱা ট্ৰেক্টৰৰ ছবি থকা ফৰ্ম দিছে, সেইটোত নাম দিবলৈ দিছে, তাৰ লগতে কিবা ভোটাৰ ID লৈ যায়, অমুক লৈ যায়, তেনেকৈ লৈ যায়, কাৰোবাক ঘৰ দিম বুলি কয়, কাৰোবাক চাকৰি দিম বুলি কয়, তাৰপিছতে টকা 200-300 তেনেকৈ লৈ আহে। সেইবোৰে আমাক ডাইৰেক্টকৈ ফোন কৰে, ফৰ্মবিলাকো তেওঁলোকে পঠোৱাৰ পিছতো আমাক হোৱাটছআপ কৰি পঠায়। গতিকে যি চলি আছে সেইটো উচিত হোৱা নাই, আৰু এতিয়া কোড অফ কণ্ডাক্টটো চলি আছে। আমি তেনেকৈ প্ৰলোভনৰ ৰাজনীতি কৰাটো উচিত নহয়, কিন্তু যিকক চৰকাৰ গঠন কৰক তাৰ পিছত দিয়ক, আমাৰ সেইটো ক'বলগীয়া একো নাই।